খুন্দা মাৰছে চপৰি এটা প্লিজ ষ্টপ এণ্ড আস্ক sir don't harass her but এনেকে নাযাবা গুন্ডা হৈ নাযাবা how's the josh how's the josh ইনকিলাব জিন্দাবাদ ইনকিলাব জিন্দাবাদ let's go তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এজে ব্লগছ পুনৰ এটি নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজি হ'ল 15 আগষ্ট সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ আৰু আজি পূৰা ৰাইডিং জেকেট চেকেট মাৰি ওলাই আহিছোঁ কাৰণ আজি এটা বহুত ধামাকাদাৰ ৰাইড আছে আৰু ৰাইডটো হ'ব গৈ আছে আমাৰ গুৱাহাটী ক্লাবৰ পৰা দিহিংপাত কাইলৈ তো ভিডিঅ'টো চাই থাকিব আজি ভিডিঅ'টো বহুত ধামাকাদাৰ হ'ব আৰু গাড়ীত পূৰা ফ্লেগ লগাই লৈছোঁ ডাঙৰকৈ এখন তো গাইজ বলক আৰু এতিয়া ইয়াৰ পৰা গৈ থাকোঁ ৰাস্তাত আৰু বেছি ভিডিঅ' নকৰোঁ ডাইৰেক্ট লাইন আপত লগ পাম এয়া শৰাইঘাট ব্ৰিজ পালোঁ আৰু আজিৰ পৰাই 5 বছৰ আগত মানে 2019 15 আগষ্টত এইখিনি ঠাইত মোৰ বহুত ডাঙৰ এক্সিডেণ্ট এটা হৈছিল আৰু মোৰ ফ্ৰণ্টৰ ভাইজাৰ গোটা ভাঙি গৈছিল গাড়ীত সেইদিনাও মানে মোৰ ৰাইড এটা আছিল জীৱনৰ প্ৰথম ৰাইড বুলি ক'ব পাৰি চান্দুবিলৈ আৰু যাব বাবে দেৰি হ'ব বাবে অলপ স্পীডতো আছিলোঁ চ' তেনেকৈ এক্সিডেণ্টটো হ'ল আৰু ইয়াৰ ভৰলুৰ নতুন ফ্লাইঅভাৰখন আহি পালোঁ আৰু ইয়াৰ পৰা ভিউটো চাওক না কি মজা লাগি আছে ৰিভাৰ ভিউটো কিন্তু কেমেৰাত ভালকৈ নাহিব পাৰে কিন্তু একদম মজা লাগি আছে আৰু ভিউটো আৰু গাইছ এয়া মই ফেঞ্চি আহি পালোঁ আৰু ইয়াতে মোবাইলটো লগাই লওঁ লোকেশ্যনটো মানে ৰাস্তাটো মই ভালকৈ চিনি নাপাওঁ ইয়াৰ পৰা গৈ থাকোঁ আৰু লোকেশ্যনটো লগাই লওঁ তো গাইছ লাইন আপ লোকেশ্যন আহি পালোঁ আৰু অলপ জল্দি আহি পালোঁ মই এতিয়ালৈ সকলোবোৰ ৰাইডাৰ আহি পোৱা নাই কেইজনমান আহিছে প্ৰথমে শুভেচ্ছা জনাইছোঁ স্বাধীনতা দিৱসৰ আপোনালোকৰ উদ্দেশ্যটো জানিব বিচাৰিছোঁ আমাৰ উদ্দেশ্যটো বৰ্তমান এইখিনিয়ে যে আমি ইয়াৰ পৰা আজি ওলাম ইয়াৰ পৰা যাই পেলাই যাম বহুত বাকী আৰু গাইছ আমাৰ লাইন আপ ইমানে হেভি আমাৰ প্ৰেছাৰ মানুহ আহি গৈছে How's the Josh? How's the Josh? How's the Josh? Nice. যদি এনেকা লাগিছে যে তাৰ আনসেফ হৈ আছে প্লিজ ষ্টপ এণ্ড আস্ক sir don't harass her but এনেকে নাযাবা গুন্ডা হৈ নাযাবা politely সুধিবা if she needs help ঠিক আছে তুমি যদি নোৱাৰা মোক ক'বা মই কৰি দিম যাই কেনে ওকে বাট হেল্প দ্য গাৰ্লছ এই বস্তুটো ইমান প্ৰচাৰ কৰা যেন এজ ORG হওক বা এজ তুমি হওক এইখিনি যেন মানুহে চিনি পায় কোনোবা ছোৱালী যেন ক'ৰবাত ফচিলে তোমাৰ তাতে যেন সেই কথাটো আহে ইমানখিনি কণ্টেক্ট শ্বেয়াৰ কৰা মানুহৰ মাজত ঠিক আছে এই ভিডিঅ'টো মোক ভাইৰেল লাগে গুৱাহাটী শুড বি ছেফ Will it be? Yes! Okay, good. So, আমি এটা start করি আমার স্লোগানটো start করো দুটা স্লোগান দিম আজি যেটা যে ইন্ডিপেন্ডেন্স ডে হয় আমার মোটো we can we will and then we'll shout ইনকিলাব you have to shout জিন্দাবাদ okay ready 1 2 3 we can we will we can we will we can we will ইনকিলাব জিন্দাবাদ ইনকিলাব জিন্দাবাদ ইনকিলাব জিন্দাবাদ let's go আৰু গাইছ আমাৰ ৰাইডটো ষ্টাৰ্ট হৈ গ'ল আৰু আমাৰ এই চাব পাৰে ৰাইট ছাইডত এটা স্কুলৰ ৰেলী গৈ আছে বহুত মজা লাগি আছে বম ডাঙৰ ফ্লেগ এখন লৈ গৈ আছে আৰু আজিৰ ভিডিঅ'টো একদম মিছ নকৰিব একদম প্ৰথমৰ পৰা শেষলৈ চাব কাৰণ আজিৰ ভিডিঅ'টো বহুত বেছি ধামাকাদাৰ ৰাইড হ'ব আমাৰ আৰু আমি বৰ্তমান চিটিৰ মাজেৰে গৈ আছোঁ চিটিৰ মাজেৰে গৈ তেনেকৈ আমি ডাইৰেক্ট হাইৱে ওলাম খানাপাৰা হৈ আৰু আমি পূৰা ৰুল ফ'ল' কৰি গৈ আছোঁ এটাৰ পিছত এটা পূৰা লাইনত গৈ আছোঁ আৰু কোনো কাকো অভাৰটেক কৰা নাই আৰু একচুৱেলি ৰাইড কৰিলে প্ৰথম নিয়ম এইটোৱে হয় যে ৰুল ফ'ল' কৰা আৰু জানাইতো কিছুমানক চাপৰিবিলাকক কেনেকৈ ৰাইড কৰিব আজি তেনেকৈ ৰাইড কৰিব নালাগে এটা ৰুল মেইনটেইন কৰি পেলাই ৰাইড কৰিব লাগে
গাইছ এয়া যোৰাবাট পাই গ'লোঁ আৰু এইখিনি ৰাস্তানো কি ক'ম আপোনালোকক চবে জানেই চাগে কৰ্ণাৰিঙৰ বাবে কি মজা এই ৰাস্তাটো আৰু কৰ্ণাৰিং লওঁতে অলপ সাৱধান যদি এক্সপিৰিয়েঞ্চ নাথাকে তেতিয়াহ'লে ল'ব নালাগে গৈ থাকা একো নাই গৈ থাকা আৰু গাইজ সৰু ইনচিডেণ্ট এটা হৈ গ'ল ইয়াত ক'ৰবাৰ পৰা আননন ৰাইডাৰ এজন আহিছে পুৰা স্পীডত তাক মই দেখিয়ে গম পাইছোঁ যে ই ক'ৰবাত খুন্দাব আৰু আহি পেলাই কি কৰিছে আমাৰ গ্ৰুপৰ ৰাইডাৰ এজনক খুন্দা মাৰি দিছে ব'লা কাজিয়া छपरी जाए बताए खुंडा मार से छपरी এটা এইটো হান্ডার কুনালৰ লগত খুন্দা মাৰছে গাছটো ভাঙিছে আপোনালোকে গুৰু এটা তাৰ ক'ত আগত কি লিড লৈ আছে আগত যোৱা না বাৰু আৰু মই তাৰ পৰা ওলাই আহিলোঁ বেকাৰ তাত জাম কৰি লাভ নাই আৰু সেই ল'ৰাজনৰে ভুল হঠাৎ সি ইমান স্পীডত আহি পেলাই পিছফালৰ পৰা খুন্দা মাৰি দিছে কিবা অলপ লছ হৈছে সেইটো বাৰু চৰ্ট আউট কৰি ল'লে এয়া চাওক ট্ৰাক বাগৰি গৈছে আৰু এইটো ৰাস্তাত আহিলে মানে এক্সিডেণ্ট দেখা পামেই এটা নাই এটা আৰু ৰাস্তাটো বহুত বেছি বেয়া হৈছে প্লাষ্টাৰবোৰ কিবা উঠাই দিছে আৰু চকা বহুত শ্লিপ কৰি আছে আৰু মোৰ লগৰ আধা গ্ৰুপ আগত গুচি গ'ল আৰু আধা গ্ৰুপ এক্সিডেণ্ট হোৱা ঠাইত ৰৈ গ'ল মই এতিয়া অকলে গৈ আছোঁ যিমানখিনি পাৰোঁ অকলে গৈ থাকোঁ আৰু ফাইনেলি কিবাকৈ গ্ৰুপটো লগ পাই গ'লোঁ ইয়াৰ পৰা আকৌ ৰাইড ষ্টাৰ্ট হৈ যাব আমাৰ তো গাইজ ফাইনেলি এয়া আমি আমাৰ ডেষ্টিনেশ্যন আহি পালোঁ টিহিং পাটকাই একচুৱেলি এখন ৰিজৰ্ট হয় সোণাপুৰত আছে তো এতিয়া গাড়ী চাড়ী পাৰ্কিং কৰি লওঁ আৰু এতিয়া অলপ পিছত ইয়াতে কিবা কিবি এক্টিভিটিজ হ'ব তো গাইজ চাই থাকিব ভিডিঅ'টো আগলৈ আৰু গাড়ীখন পাৰ্কিং কৰি লওঁ ইয়াত এয়াই হ'ল আজিৰ আমাৰ ডেষ্টিনেশ্যন আৰু গাইজ গৰমত একদম অৱস্থা বেয়া মই পূৰা ৰাইডিং জেকেট খুলি লৈছোঁ নহ'লে একদম অৱস্থা বেয়া হৈ গৈছে গৰমত আৰু গাইজ এতিয়া ইয়াত কিবা কিবি গেম হ'ব আৰু ফাৰ্ষ্ট গেমটো হ'ব মিউজিকেল চেয়াৰ তো গাইছ এতিয়া আৰু লাঞ্চটো কৰি লওঁ কাৰণ ভোকো লাগিছে বহুত ৰাতিপুৱাৰ পৰা একো খোৱা নাই তো গাইছ সকলোৰে খোৱা লোৱা হৈ গ'ল এতিয়া আৰু আমাৰ ইভেণ্টটো খতম কৰিব টাইম হ'ল চ' লাষ্ট ইভেণ্টটো খতম কৰি পেলাই আৰু ঘৰলৈ গৈ থাকোঁ কাৰণ শুনা মতে নিউজত পালোঁ এতিয়া মোবাইল চাওঁতে ঘৰৰ পৰা কল কৰিছিল যে গুৱাহাটীত বহুত ঠাইত বোমা পাইছে বোলে আৰু ভয়ো লাগে এইবিলাক আৰু বতৰটো অলপ বেয়া কৰিছে এতিয়া তো গাইছ আজি ভিডিঅ'টো এইখিনি আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব আৰু যদি কোনোবা নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ এটি নতুন লগত লগ পাম তেতিয়ালৈ বাই বাই